এই কিবা বতাহ দি আছে দেখোন। দাদা অলপ চাই দিব দাদা। मैं खुलाखुली भावे मोर निजर नाम तो आपनालोके भूलके प्रिंट करिसे जदि मातिছিলে मोर नाम तो आनকি भूलके इमान চাহ দিয়া নাই এতিয়ালৈকে। অপমান সমাধান আমাৰ ৰাষ্ট্ৰীয় সংগীত পোৱাৰ পিছত আমি ক'ব লাগিব আমি তেতিয়ালৈকে ৰৈ আছো ৰাষ্ট্ৰীয় সংগীত ভাগি সভা বাকী একো নাই আমি ৰাধাকৃষ্ণ দেৱৰ এই জন্মতিথিত আমাক অপমান কৰা হ'ল কিয় কৰিলে এইটো আপোনালোকে আমি নিজৰ জিলাত গৈ কি ক'ম আজি আমি জিলা ইলেকশ্যনত গৈ কি ক'ম তেওঁলোকে আমাক কৈছিলে আপোনালোকে মন্ত্ৰী ইলেকশ্যন ফটো এখন লৈ আহিব আমি কি ক'ম এতিয়া সমস্যাটো আমি চোৱা ইয়ালৈ হওক ওপৰলৈ হওক সাধারণ শিক্ষক হয় স্যার আরম্ভ করে দিয়ক স্যার আমি জাগাত ক'ব লাগিব আৰম্ভ কৰি দিয়ক মিটিং কৰিছে স্যার এই ভুলটো আমি কৰিলে আমাৰ ওপৰত চকত আহিলে সাসপেনশন অৰ্ডাৰ আহিলে শুনক এটা আমি সাধাৰণ অকমান টেকনিক্যাল প্ৰবলেম এটা হৈছিল এটা ভুল বুজাবুজি হৈছে তাৰ কাৰণে আপোনালোকৰ অনুভূতি আঘাত হৈছে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী প্ৰথম কথা গতিকে দ্বিতীয় কথা হ'ল হয় আপোনালোকক আমি একেলগে বঁটাটো দিব পৰা হ'লে ভাল আছিলে তাৰ কাৰণে এটা সংযোগৰ ব্যাঘাত হৈছে আপোনালোকৰ অনুভূতি আঘাত হৈছে বা পুনৰ আপোনালোকক ক্ষমা প্ৰাৰ্থী এতিয়া আমি অনুষ্ঠানটো আৰম্ভ কৰি আপোনালোকক সসন্মানে আমি ইয়াত আমন্ত্ৰণ জনাম অনুৰোধ কৰি বঁটা মই খুলাখুলি ভাৱে কৈছো আৰু এটা কথা লাষ্ট আছো মোৰ নিজৰ নামটো আপোনালোকে ভুলকে প্ৰিন্ট কৰিছে আমি এজন শিক্ষক হিচাপে আজি সভাপতি ৰাধাকৃষ্ণ দেৱৰ এই জন্মতিথিত আমাক অপমান কৰা হ'ল যদি মাতিছিলে মোৰ নামটো আনকি ভুলকে ইমান চাহ দিয়া নাই এতিয়ালৈকে। অপমান আমাৰ ৰাষ্ট্ৰীয় সংগীত পোৱাৰ পিছত আমি ক'ব লাগিব আমি তেতিয়ালৈকে ৰৈ আছো ৰাষ্ট্ৰীয় সংগীত ভাগি সভা বাকী একো নাই আমি এই কামটো কৰিব
কিয় কৰিলে এইটো আপোনালোকে আমি অত্যন্ত দুখ পাইছোঁ আমি নিজৰ জিলাত গৈ কি ক'ম আজি আমি জিলা এখনত গৈ কি ক'মগৈ তেওঁলোকে আমাক